উন্মোচন কৰিবলৈ মই অনুৰোধ জনাইছো। তেখেতলৈ ধন্যবাদ জনাইছো। এক নম্বৰ যুক্তিটো হৈছে যে মোক কিয় ভোট দিব, তো মই স্থানীয় এক নম্বৰটো মই অতিকে স্থানীয়। আৰু 2 নম্বৰত আজি পানীৰ সমষ্টিকে ধৰি অসমৰ বিভিন্ন সমষ্টি বা ইণ্ডিয়াৰ আসামত বিজেপি বিৰোধী ঢৌ এটা চলি আছে। গতিকে ইয়াৰ মানে পাৰ্থক্য আমাৰ হেৰিটো নাই। পানেৰী সমষ্টিবাসীয়ে বিচাৰিছে যে বিজেপিক প্ৰতিৰোধ কৰিব লাগে। গতিকে এই যুক্তিতে আজি সকলো সম্প্ৰদায়ৰ ভোটাৰ ৰাইজে একত্ৰিত হৈছে যে বিজেপিক যদি অসমৰ শাসনৰ পৰা আদায় কৰিব লাগে, ক্ষমতাচ্যুত যদি কৰিব লাগে, তেতিয়াহ'লে এটা মানে একগোট হ'ব লাগিব। আৰু আজি পানীৰ সমষ্টিটো এই একতাটো আমি দেখিবলৈ পাইছোঁ। আৰু সেয়ে মই আশা ৰাখিছোঁ যিটো যুক্তিতে বিজেপিক ক্ষমতাচ্যুত কৰাৰ যুক্তিতে সকলো ৰাইজে ভোট দিব। কিন্তু বিশ্বজিৎ দৈমাৰীয়ে যিকোনো কথা ক'ব পাৰে। আজিকালি বিশ্বজিৎ দৈমাৰীৰ কথাৰ কোনো মূল্য নাই। একচুৱেলি ক'বলৈ গ'লে বিশ্বজিৎ দৈমাৰীয়ে কোনো কথাৰ আজি মূল্য দিব নোখোজে। আমাৰ বি টি চি অঞ্চলত তেওঁক এটা পলৰুৱা ৰাজনৈতিক দল বুলিয়ে বিবেচনা কৰে। পলৰুৱা মানে দল এৰি পলাই ফুৰা, দল বাগৰা এটা ৰাজনৈতিক দল বুলি আমি আখ্যা দিব বিচাৰোঁ। গতিকে যি নেতাই নেকি দল বাগৰি ফুৰে, ক্ষমতাৰ পিছে দৌৰে, ক্ষমতাৰ কাৰণে যিকোনো মানে নিজৰ জাতিকো তেওঁ প্ৰতাৰণা কৰিব পাৰে, সেই নেতাৰ কথা কোনো মূল্য আজি বিটিচিবাসীয়ে দিব নোখোজে। BPF আজি খিন্দি খুন্দা ৰাজনীতি নকৰে, বিজেপিহে কৰে। বিজেপিয়ে খিন্দি খুন্দা ৰাজনীতি কৰে। কাৰণ আজি খিন্দি খুন্দাৰ এইটোৱে লক্ষণ, এইটোৱে জ্বলন্ত প্ৰমাণ। আজি BTCত তেওঁলোকে বিজেপি আৰু UPPৰ লগত যৌথভাৱে চৰকাৰ কৰিলে। চৰকাৰ কৰাৰ পিছতো আজি হিন্দী খান্দি পেলাই তেওঁলোকে গোটেই BTCটোকে আগন্তুক মানে 5 বছৰৰ পিছত সম্পূৰ্ণ ধ্বংস কৰি, মানে UPPL ধ্বংস কৰি বা অন্যান্য ৰাজনৈতিক আঞ্চলিকতাবাদ ৰাজনীতিক ধ্বংস কৰি তেওঁলোকে এই BTC শাসন কৰিবলৈ পৰ্যন্ত চলিছে। মোগলে যেনেকৈ অসমত অগ্ৰাসন কৰিবলৈ চেষ্টা চলিছিল, ঠিক তেনেকৈ আজি বিজেপিয়েও BTC এই শাসন ব্যৱস্থাটো, BTCৰ এই ৰাজনৈতিক ব্যৱস্থাটো অগ্ৰাসন কৰিবলৈ তেওঁ চেষ্টা কৰি আছে। তো সেইটোৱে নিশ্চয় মানে প্ৰমাণ যে হিন্দী খণ্ডা ৰাজনীতিত বিজেপিয়ে এক্সপাৰ্ট, এইটো প্ৰমাণ হ'ল। মোৰ লগতে মানে কণ্টেষ্ট হ'ব এইটো ধৰক। আজি তেওঁ মোক দুৰ্বল বুলি ভাবি লৈছে তেওঁৰ কথা, কিন্তু ৰিজাল্টে দেখুৱাই দিব কোন দুৰ্বল কোন সবল। এইটো মানে 2 মে'ত নিশ্চয় মই প্ৰমাণ কৰি দিম বিশ্বজিৎ দৈমাৰী দুৰ্বল নে কৰুণা স্বৰ্গেৰী দুৰ্বল। মইতো ভাবিছোঁ মোৰ যিটো মানে হেৰি ভোটিং পেটাৰ্ণৰ যিটো পৰিসংখ্যা, এইটো পৰ্যবেক্ষণ কৰিবলৈ মই দেখিছোঁ মই 80,000 ভোট পাম, 80,000 ভোট পাম। আৰু বিশ্বজিৎ দৈমাৰী, মোৰ বিৰোধী বিশ্বজিৎ দৈমাৰী হয়তো 40 বা 50 ইয়াৰ ভিতৰতে সীমাবদ্ধ থাকিব। মোৰ জয় নিশ্চিত। মই তেওঁক 30,000 বা 40,000 ভোটৰ ব্যৱধানত পৰাজিত কৰিম, এইটো নিশ্চিত।